শিক্ষক নিযুক্তিৰ জড়িত এটা অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। সকলোৱে লাইক বটনটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শিক্ষক নিযুক্তিৰ জড়িত অফিচিয়েল আনঅফিচিয়েল যিকোনো ধৰণৰ খবৰ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব। গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 2006 ডেটটো দিয়া আছে 27 ফেব্ৰুৱাৰী 2025। এই যিখন অফিচিয়েল ইনফৰমেশ্যন ইতিমধ্যে যোৱা বছৰো প্ৰকাশ কৰিছিলে। ইয়াত নতুনত্ব দুটামান কথা সোমোৱাই দিয়া হৈছে। আমি সেইকেইটা গুৰুত্বপূৰ্ণ নতুনত্ব কি কথা ইনক্লুড কৰিলে সেইটো আমি ডিছকাছ কৰিম। প্ৰথমৰ পৰা একেবাৰে শেষলৈকে আপোনালোকে শুনি যাব। আমি ইয়াত অসমীয়াটো আমি কৈ যাম, আপোনালোকে শুনি যাব। আৰু যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, কাৰণ এটা বহুত বেছি গুৰুত্বপূৰ্ণ অফিচিয়েল ইনফৰমেশ্যন হয়। অৰ্ডাৰত লিখা আছে, while preparing merit list of the candidates for the post of teacher in LP and UP respect of the advertisement published by the Director of Elementary Education Assam, the following criteria guidelines should be taken into consideration. এই যিসমূহ দিয়া আছে এইখিনি আচলতে ভেৰিফিকেশ্যনৰ সময়ত এইখিনি চোৱা হ'ব। এইখিনি কথাই দিয়া হৈছে। 1 নম্বৰ দিয়া হৈছে, বেক অফিচ ভেৰিফিকেশ্যন অল ডকুমেণ্ট ইন ছাপোৰ্ট অফ এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন শুড বি চেণ্ড ইন দ্য এড্ৰেছ ইমেইল as notified in the respective website of the concerned issuing authorized for back office verification for asserting the genuineness of the document. The candidature of the candidates should be rejected in the following case. অৰ্থাৎ যি ইয়াত ফেক ডকুমেণ্ট একচেপ্ট কৰা নহ'ব, সেইটোৱে আচলতে মূলত বুজাইছে। আনছেটিছফেক্টৰী ফেক BOV reports or BOV report not received within 1 month for the date of issue of the letter for verification. অৰ্থাৎ ফেক ডকুমেণ্ট ইয়াত গ্ৰহণ কৰা নহ'ব, সেইটোৱে বুজাইছে। 2 নম্বৰ হায়াৰ ছেকেণ্ডেৰী যিসমূহ মাৰ্কশ্বিট চাৰ্টিফিকেট, সেই মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ যদিহে আপুনি আউটছাইড ষ্টেটৰ পৰা গ্ৰহণ কৰিছে তেতিয়াহ'লে সেই যিখন অনুষ্ঠানৰ পৰা আপুনি সেই ডিগ্ৰীটো গ্ৰহণ কৰিছে তাৰ ওপৰত সত্যাসত্য নিৰূপণ কৰিব, প্ৰতিপন্ন কৰিব চৰকাৰে, সেইটোৱে দিয়া আছে। 3 নম্বৰত আছে হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট, অৰ্থাৎ আপুনি যদি আউটছাইড ষ্টেটৰ পৰা হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট দিছে তাত আপোনালোকৰ অৰিজিনেল আচলতে হায়াৰ ছেকেণ্ডেৰী মাৰ্কটো চাব, আৰু সেই যি ফাৰ্ষ্ট বেটাৰমেণ্টৰ যিটো মাৰ্কছ, সেই মাৰ্কছটোৱে গ্ৰহণ কৰিব, সেইটোৱে দিয়া আছে। 4 নম্বৰ দিয়া আছে গ্ৰেজুৱেট ডিগ্ৰী চাৰ্টিফিকেট অফ মাৰ্কশ্বিট ফ্ৰম UGC ৰিকগনাইজড ইনষ্টিটিউশ্যন, অৰ্থাৎ আপোনালোকক এইটো বুজাইছে যে 4 নম্বৰ যিটো আপুনি গ্ৰেজুৱেশ্যন যদি আপুনি যিকোনো কলেজ বা ইউনিভাৰ্চিটিৰ পৰাই লওক, কোনো কথা নাই, কিন্তু সেইখন UGC আণ্ডাৰত পৰে নে নপৰে সেইটো কিন্তু পৰীক্ষা কৰি চাব চৰকাৰে। ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED বেচেলৰ অফ এডুকেশ্যন BEd অনলি 2 year DLED should be considered for lower primary post. In case of DLED BEd only the certificate and marksheet for those university institutions should be accepted which are recognized by UGC and NCTE. The list of such university institution available on UGC and NCTE website should be used. অৰ্থাৎ সেই যিসমূহ ইনষ্টিটিউশ্যন পইণ্ট আউট কৰা থাকিব, সেই পইণ্ট আউট কৰা ইনষ্টিটিউশ্যনখন কিন্তু UGC আৰু NCTE গাইডলাইন, অৰ্থাৎ সেই তেওঁলোকৰ আচলতে আওতাত থাকিব লাগিব সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানখন। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো সকলোৱে হয়তো গম পায়, ইয়াৰ ওপৰত আমি দুনাই নক'লেও হ'ব, কাৰণ আপুনি যিখন স্কুলত আপুনি এপ্লাই কৰিব বা আপুনি শিক্ষকতা কৰিব তাৰ প্ৰথম লেংগুৱেজ বা ছেকেণ্ড লেংগুৱেজ যিকোনো আপোনাৰ এটা থাকিলেই হ'ল আপুনি টেটত এপ্লাই কৰোঁতে। গতিকে ইয়াত হয়তো দুটামান কথা আপোনালোকে নতুনকৈ ইনক্লুড কৰা হয়তো পাব পাৰে। কি পাইছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। অফিচিয়েল ইনফৰমেশ্যনখনত যিখিনি কথা লিখা আছে সেইখিনি আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ, কাৰণ এনেকুৱা ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন আমি আগতেও ডিছকাছ কৰিছোঁ যে ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট উলিওৱাৰ আগতে কেনেধৰণে ভেৰিফিকেশ্যন হয় এই সম্পৰ্কে আচলতে আগতেও এনেকুৱা ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন আমি ডিছকাছ কৰা আছে। কেনেকুৱা পালে জনাব। পৰৱৰ্তী সময়ত পুনৰ আহি আছোঁ। ধন্যবাদ।